নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ আজি আকৌ এটা পুনৰ ভিডিঅ' লৈ আহিছোঁ নেমু গছৰ ওপৰত। নেমু গছত কি পোকনো কেনেকৈ মই আপোনালোকক ভাগ্যৱান যে মই পোককেইটা আজি দেখুৱাব পাৰিছোঁ। হ'লেও দুই এটা পোক মই বিচাৰি বৰ্তমান নাপালোঁ, সিহঁতি সময় সাপেক্ষে খায়, কিন্তু সেইকেইটা পোক মই দেখুৱাব নোৱাৰিম। এইজনী দেখিছে আপোনালোকে, এজনী গান্ধী জাতীয় এজনী পোক। ইহঁতৰ কাম হ'ল কি, এই নেমু গছৰ কোমলীয়া আগটো সিহঁতি চুহি নিখকটীয়া কৰি শুকুৱাই পেলায়। এইটো দেখিছেই, ভালকৈ মন কৰক। এই আগটো সিহঁতি নিখকটীয়া কৰি পেলাইছে আৰু ই ক্ৰমান্বয়ে শুকাই আহিব। ইহঁতক মৰা এটাই উপায়, ইহঁতক প্ৰতিদিনাই আমি মন কৰিব লাগিব গছবিলাক, যাতে সিহঁতি খাই থকা অৱস্থাত সিহঁতক মাৰি পেলাব পৰা যায়। সিহঁতি এজোপা গছৰ পৰা আন এজোপালৈ উৰি গৈ বেলেগ এজোপা গছত সিহঁতি এটেক কৰে। ভালকৈ মন কৰক। এজনীও তেনেকৈ চুহি আছে, এই আগটো নিখকটীয়া কৰি শুকুৱাই পেলাব। টেঙা গছত প্ৰায়ে মন কৰি থাকিবলগীয়া হয় এই বিশেষকৈ কোমল পাতবিলাক বা কোমল আগবিলাক। প্ৰায় কোমল আগবিলাকেই পোক পৰুৱাই অপকাৰ কৰে। এতিয়া মই আৰু এটা আপোনালোকক পোক দেখুৱাম। এইটো এটা পোক, নিশ্চয় মন কৰিছে, এইটো এই ক'লা বগা এটা পোক। ইও সেই কোমল পাতবিলাক খায়। এদিনত সি যথেষ্ট ডাঙৰ হ'ব পাৰে, কোমলীয়া পাতবিলাক খাই। ইয়াক আপোনালোকে প্ৰফেক্স নামৰ যিটো মই ঔষধ দিছোঁ, সেইটো স্প্ৰে' কৰি ইয়াক নাশ কৰিব পাৰে। সপ্তাহত এবাৰকৈ প্ৰফেক্স স্প্ৰে' কৰিলে এই এনেকুৱা কীটাণুবিলাক নাথাকে। দেখিছে, আগবিলাক খাই পেলাইছে। মই একে ওচৰতে আজি 3টা পোক পাইছোঁ। 3টাই হেৰি কৰি মাৰি পেলোৱা হৈছে। কিন্তু প্ৰফেক্স দি থাকিলে সহজে ডাঙৰ হ'ব নোৱাৰে, ই পাততে মৰি যায়। এইটো এটা দেখিছে, এইটো বহুত আঠা জাতীয় এটা মানে পাতটোত টানকৈ ধৰি থাকে। এতিয়া আপোনালোকক আৰু এটা বেলেগ এটা ডাল দেখুৱাইছোঁ। এই কোঁহপাতবিলাকো বিশেষকৈ ক'লা পৰুৱাটোৱে খাই অনিষ্ট কৰে। ইহঁতকো যদি প্ৰফেক্স স্প্ৰে' কৰিব পৰা যায়, তেতিয়াহ'লে কমি থাকে। এয়া দেখিছে পৰুৱা, আৰু এই বগা বগা পাতটো দেখিছে, এইবিলাক হৈছে ভেঁকুৰ। এই ভেঁকুৰটো আপুনি ইণ্ডেক্স, মই দিছোঁৱেই নামটো, ইণ্ডেক্স যদি স্প্ৰে' কৰা হয়, ই কমি আহে। এইবিলাক পাতবিলাক খাই দিছে।
এবিধ নতুন বেলেগ বেমাৰ। ইয়াত এবিধ কীটাণু এই পাতখিলাত এনেকৈ খাই সিহঁতি সোমাই থাকে, জাল বন্ধাৰ দৰে। সিহঁতি ওপৰৰ অংশটো খাই পেলাই নিয়ে, সেউজীয়া অংশটো খাই সিহঁতি ভিতৰত সোমাই থাকে। এই পোকটো প্ৰফেক্স যদি স্প্ৰে কৰা হয় তেতিয়াহ'লে ই মৰি যায়। আৰু এই ডালটো দেখিছে, আপোনাক মন কৰিছে, এইটোত এটা সেউজীয়া ধৰণৰ পোক থাকে। সেউজীয়া পোকটোৱে ৰাতিৰ ভিতৰত ই খাই একদম টকলা কৰি দিয়ে আৰু দিনৰ ভাগত ই গা গছৰ তলৰ অংশলৈ নামি ৰৈ থাকে। এতিয়া বৰ্তমান মই পোকটো আপোনালোকক দেখাব পৰা নাই।